হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক এটা নতুন এপৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিটো মই আজি প্ৰথম পাইছোঁ চলাবলৈ। তো আপোনালোকক মই দেখাবলৈ লৈছোঁ এপটো কেনেকুৱা হয়, কি হয়। মানে কি হয়, আপুনি যদি যিকোনো মানুহলৈ যদি ফোন কৰোঁ বুলি কয় কাৰোবালৈ, বিশেষ কাৰোবালৈ যালৈ আপোনাৰ নিজৰ নম্বৰটো যোৱাটো নিবিচাৰে, তো তেওঁ এই এপটো ইউজ কৰিব পাৰে। এই এপটো ইউজ কৰিলে মানে কি আপোনাৰ নিজৰ নম্বৰটো নাযাব, কিন্তু আন কাৰোবাৰ নম্বৰ হয়তো গুচি যাব। কিন্তু সেই মানুহজনে যদি সেইটো নম্বৰত ফোন কৰে, আচল সেই নম্বৰটোৰ মালিকজনলৈ ফোন লাগিব। আপোনাৰ নম্বৰটোতো কেতিয়াও নাযায়, তেনেহ'লে আপোনালৈ কেতিয়াও সেইজনে ওলটাই আকৌ ফোন কৰিব নোৱাৰিব। আপুনি এইটো আপোনাৰ যিটো বেলেঞ্চ হয়, আপোনাৰ যিটো মেইন বেলেঞ্চ হয়, সেই বেলেঞ্চৰ পৰা আপুনি কৰিব নোৱাৰিব। ইয়াৰ পৰা ক্ৰেডিট আৰ্ণ কৰিব লাগিব, যিটো আপুনি কাৰোবাক ৰিফাৰ কৰি পিনে বা এডভাৰটাইজ চাই পিনে আপুনি সেইটো ল'ব পাৰে, তাৰ যিটো বেলেঞ্চ। মই কেনেদৰে কি কৰিব লাগিব মই আপোনালোকক দেখাই দিছোঁ। মই প্লে' ষ্ট'ৰত ডাউনলোড কৰি আৰু কেনেদৰে কি কৰিব লাগিব মই আপোনালোকক দেখাই দিছোঁ। আৰু ভিডিঅ'টো ভালদৰে শেষলৈকে চাব, আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত প্লে' ষ্ট'ৰলৈ যাব লাগে। প্লে' ষ্ট'ৰত আপুনি চাৰ্চ কৰিব পাৰে, ইয়াত চাওক আনন'ন নাম্বাৰ এপ বুলি আছে এটা। আপুনি এইটো এনেদৰে লিখি পিনে আপুনি চাৰ্চ কৰিব আপোনাৰ মোবাইল। তো চাৰ্চ কৰিলে মানে বহুত আহিব আপোনাৰ ইয়াত, কিন্তু আহিলেও আপুনি তললৈ যাব। তললৈ এইটো চাওক, এইটো মই ইনষ্টল কৰি দিছোঁ মোৰ মোবাইলত। তো এই বস্তুটো আপুনি ইনষ্টল কৰিব লাগে, আপুনি নিজে ইনষ্টল কৰিলেও মই ইনষ্টল কৰিলোঁ। তো এতিয়া আমি প্ৰথম অ'পেন কৰিব লাগে। অ'পেন কৰি কি কৰিব লাগে আপুনি চাই ল'ব। অ'পেন কৰিব, চৰি চাওক, প্ৰথমতে চাইন আপ কৰি ল'লে ভাল, কিন্তু মই চাইন আপ কৰি দেখুওৱা নাই। আপোনাৰ ফোন নম্বৰ দি পিনে আপুনি চাইন আপ কৰি ল'ব পাৰে। তো এতিয়া প্ৰথমতে কি কৰিব লাগে চাই লওঁ। আপুনি মেছেজো পঠিয়াব পাৰিব, ডায়েল কৰিব পাৰিব, ক্ৰেডিটটো আৰ্ণ কৰিব লাগিব। টপ টু ক্ৰেডিট এইকেইটাত আপুনি চাওক, এইটো আপুনি এবাৰ ঘূৰাই চাব পাৰে। তাৰ ফোন নম্বৰটো দিবই লাগিব, ফোন নম্বৰটো মই দি দিছোঁ। ইয়াত মই যিকোনো নম্বৰ, আগতেও মই এইটো ইউজ কৰিছিলোঁ অলপ, সেইটো কাৰণে মোৰ নম্বৰকেইটা দেখাই দিছে। তো মই এইটো নম্বৰত মই চাইন আপ কৰোঁ। চাইন আপ কৰিলে কি হ'ব, আপুনি তাৰ বেলেঞ্চ অলপ পাব, আপুনি যিটো ফোন কৰিব পাৰিব কাৰোবালৈ। আৰু ইয়াত নম্বৰ দিয়াৰ পাছত ভেৰিফিকেশ্যন এটা ক'ড আহিব, OTP, সেইটো ইয়াত দি দিব লাগিব। OTPটো কি আহিছে, চৰি 673 and 998 এইটো ভেৰিফিকেশ্যন হৈ গ'ল। লগ ইন হৈ গ'ল এইটো মোৰ যিটো একাউণ্ট। ইয়াত এতিয়া ষ্টাৰ্ট কৰিব লাগে। আপুনি পাৰ্মিশ্যন দি দিব, এল' কৰি দিব আপোনাৰ মোবাইলটো, কাৰণ যদি পাৰ্মিশ্যন নিদিয়ে তেনেহ'লে এপটো এটা নিজৰ কামখিনি কেনেদৰে কৰিব। তো ইয়াত চাওক, যিকোনো আপুনি ইয়াত ক্ৰেডিট কিমান আছে সেইটো চাই ল'ব পাৰিব। তো ইয়াত মই 0.5 চেণ্টছ পালোঁ চাইন কৰি পিনে। তো আপুনিও কৰিব পাৰে। তেনেদৰে আপুনি যিটো আপোনাৰ বেলেঞ্চ হয় তেনেদৰে আপুনি পাই থাকিব। আপুনি নম্বৰ যদি কাৰোবালৈ ফোন কৰিবলৈ হয়, আপুনি ইয়াৰ পৰা কৰিব পাৰিব। এতিয়া মই 7 মিনিট, এইটো চাওক 7 মিনিট সময় মই কথা পাতিব পাৰিম কাৰোবাৰ লগত। আপুনি কাৰোবাৰ যদি কয়, আপুনি
ফোন কৰিব পাৰিব। নম্বৰ ইয়াত নম্বৰখিনি আপোনাৰ নিজৰ নাম্বাৰ কাৰোলৈ ফোন কৰি তাৰ নম্বৰখিনি উলিয়াই ল'ব পাৰিব। তো মই ইয়াত আপোনাক কৰি দেখুৱা নাই, নেদেখাওঁ। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে নিশ্চয় ভিডিঅ'টো লাইক বা কমেণ্ট কৰিব, আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে ভিডিঅ'টো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।